চন ১৬৬৯। আলাবৈৰণ সংঘটিত হৈছিল মোগল সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ মাজত। বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত। সেই সময়ত আহোম সাম্ৰাজ্যৰ ৰজা আছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু তেখেতৰ সেনাপতি আছিল লাচিত বৰফুকন। ১৬৬৭ খ্ৰীষ্টাব্দত আহোম সেনাপতি লাচিত বৰফুকনে মোগলৰ অধীন হৈ থকা গুৱাহাটীক উদ্ধাৰ কৰে। গুৱাহাটীখন নিজ অধীনৰ পৰা গুচি যোৱা খবৰ পাই মোগল সম্ৰাট ঔৰংগজেব খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁ লগে লগে সেনাপ্ৰধান ৰামসিংহক সেনাপতি পদত নিযুক্তি দি অসম আক্ৰমণ কৰিবলৈ পঠাই দিলে। ১৬৬৭ খ্ৰীষ্টাব্দত অসম আক্ৰমণৰ অভিযান আৰম্ভ কৰে। কুন্টাঘাট হৈ যাত্ৰা আৰম্ভ কৰি ১৬৬৯ খ্ৰীষ্টাব্দত তেওঁৰ সৈন্যবাহিনী শুৱালকুছিত আহি উপস্থিত হয়। এই খবৰ পোৱাৰ পাছত আহোম ৰাজসভাত হাহাকাৰৰ সৃষ্টি হ'ল, কিয়নো কিছুদিন পূৰ্বে হৈ যোৱা যুদ্ধৰ ক্ষতিপূৰণ ভালদৰে হোৱাই নাছিল। আহোম সেনাপতি লাচিত বৰফুকনে এই যুদ্ধ নকৰোঁ বুলি কৈছিল যদিও স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধ কৰিবলৈ সাজু হয়। নিজ মাতৃভূমি ৰক্ষাৰ হেতু আহোম সেনাই আলাবৈ পাহাৰৰ কাষত মোগল সেনাক বাধা দিয়ে আৰু তাতে তয়াময়া ৰণ সৃষ্টি হয়, যাৰ ফলত ১০,০০০ আহোম সেনা একেদিনাই প্ৰাণ আহুতি দিব লগা হয়।